পালে ছ'চিয়েল মিডিয়াত মানুহে এতিয়া মানে সম্প্ৰদায়ৰ সম্পৰ্ককেইজন লাগিব কিছুমান চেফগাৰ্ড লাগে আপোনালোকে কাৰণ যেনেকৈ ৰিপৰ্টিং কৰোঁতেও আইনে কিছুমান ৰেষ্ট্ৰিকশ্যন বান্ধি দিছে মই আইনৰ ৰেষ্ট্ৰিকশ্যনটো পিছত ক'ম এতিয়া মই আমাৰ চিনিয়ৰ অফিচাৰ এজনৰ অনুৰোধ মৰ্মে মই আপোনালোকক প্ৰথমতে আমাৰ হেৰাৰ্কিটো বুজাবলৈ বিচাৰিছোঁ আদালতত আমাৰ দেশখনত সুপ্ৰিম কোৰ্ট সৰ্বোচ্চ আদালত সকলোৱে জানে সুপ্ৰিম কোৰ্টত ষ্টেটবিলাকত থকা আমাৰ হাইকোৰ্ট যেনে আমাৰ অসমৰ হাইকোৰ্টখনৰ কিন্তু জুৰিছডিকশ্যন বেছি দেই আগতে আৰু বেছি আছিলে এতিয়া বাৰু কমি গ'ল গৈ এতিয়া নাগালেণ্ড অৰুণাচল আসাম মিজোৰাম এই চাৰিখন যেনেকৈ আমাৰ আছে এতিয়া আপোনাৰ কলকাতা হাইকোৰ্টে আপোনাৰ আন্দামান নিকোবাৰ আইলেণ্ডো আৰু কোৰ্ট ব্যৱহাৰ কৰে তেনেকৈ পানাজী হেৰিটো আপোনাৰ হয় বম্বে হাইকোৰ্টৰ পৰা তেনেকৈ ক'ৰবাত আপোনাৰ দুখন হাইকোৰ্ট আছে কাৰণ জানে দুখন হাইকোৰ্টৰ কাৰণে এখন দুখন ষ্টেটৰ কাৰণে এখন হাইকোৰ্ট আছে ক'ৰবাত যেনে পাঞ্জাৱ আৰু চণ্ডীগড় হাইকোৰ্ট তেনেকৈ সেইকাৰণে আপোনালোকে জেনেৰেল কৰিবলৈ যাব হাইকোৰ্ট জিলা আৰু ছেছন ন্যায়াধীশ জিলা আৰু ছেছন ন্যায়াধীশৰ লগতে আজিকালি অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশ থাকে ফক্সো কোৰ্টবিলাক থাকে সেইবিলাক গ্ৰেড 1 কোৰ্ট স্পেচিয়েল জাজৰ কোৰ্ট থাকে তাৰপাছত আমাৰ বিভিন্ন ট্ৰাইব্যুনেল থাকে যেনে মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইব্যুনেল থাকে তাৰপিছত আমাৰ লেবাৰ কোৰ্ট থাকে ফেমিলি কোৰ্ট থাকে সকলোতে ফেমিলি কোৰ্ট হয় অফক'ৰ্ছ তেনেকৈ বিভিন্ন ধৰণৰ কোৰ্টবিলাক থাকে তাৰপিছত আপোনাৰ চিফ ডিভিজন মেজিষ্ট্ৰেটৰ কোৰ্ট থাকে চিফ ডিভিজন মেজিষ্ট্ৰেটৰ কোৰ্ট আৰু চিভিল জাজৰ কোৰ্ট চিভিল জাজ আৰু অতিৰিক্ত